ইমান মৰম লগা বহুত মৰম লগা ছোৱালী আছিলে এই ছোৱালীজনী। কিন্তু সেই দুদিনৰ পিছত ওচৰে কোনোবা এটা পাখণ্ডই সিহঁতৰ ঘৰত দৰৱ ঢালি দিলে, ভাতত বিষ ঢালি দিলে, এটা দৰৱৰ বটল ঢালি দিলে ভাতত। ছোৱালীজনীয়ে খুব কান্দিছে, মা মোৰ আজি ভাতখিনি খাবলৈ কিবা লাগিছে, তিতা তিতা লাগিছে। ছোৱালীজনীয়ে খুব কান্দিছে, মা মোৰ বমি কৰোঁ যেন লাগিছে, মোৰ কিবা লাগি যোৱা যেন লাগিছে। বহুত মৰম লগা আছিলে ছোৱালীজনী। কোনোবা এখন স্কুলত পঢ়ি আছে আৰু সেই ছোৱালীজনী ভাতত বিষ ঢালি দিয়াৰ কাৰণে ছোৱালীজনী অৱয়বত এজনী ঘটনা ভাতখিনি খাব দিলে হাঁহজনী, আৰু লগে লগে হাঁহজনী মৰি গ'ল। তেতিয়া গম পালে ভাতত কোনোবা বিষ ঢালি দিছে। ঘৰত লৈ আহিলে, কিন্তু ঘৰত আৰু জোৰছে বেমাৰ হৈ যোৱাৰ কাৰণে, ডাঙৰ হৈ যোৱাৰ কাৰণে তাৰ কলিজাখন পুৰা ফুলি গ'ল, কাৰণ সি বিষ থকা ভাত খাই দিলে। আৰু অৱয়বত এই ছোৱালীজনীক চিভিললৈ নিছিল, কিন্তু চিভিল নপাওঁতে ছোৱালীজনী ঠাণ্ডা দিনৰ অৱস্থা ভাবি চোৱাচোন। তেনেকুৱা ছোৱালী আমাৰ তোমালোকৰ ভণ্টি হ'ব, তোমালোকৰ ভণ্টি ডাঙৰখিনিৰ কাৰণে এনেকুৱা যদি ছোৱালী আমাৰ সকলোৰে মাজৰ পৰা হেৰাই গ'ল। ইমান মৰম লগা ছোৱালীজনী, যিজনী ছোৱালীক লৈ মাক বাপেকে ইমান আশা কৰিছিলে, সপোন দেখিছিলে, বহুত আশা সপোন দেখিছিলে ছোৱালী ডাঙৰ হৈ ছোৱালী ডক্তৰ পঢ়িব, কিবা পঢ়িব। কিন্তু সেই ছোৱালীজনী এই এটা কোনো পাখণ্ড দৰৱ ঢালি দিলে আৰু ভগৱানে আমাৰ মাজৰ পৰা লৈ গ'ল এই ছোৱালীজনী। ভাবি চোৱা, এই ছোৱালীজনী মাক বাপেকৰ তুমি যদি সেই ছোৱালীজনী তুমি কল্পনা কৰা, তুমি যদি সেই ছোৱালীজনী মাক আছিলে, তুমি সেই ছোৱালীজনী বায়েক আছিলে, সেই ছোৱালী এজনী বায়েক আছিলে, কিমান কান্দিছে বায়েকজনী। বায়েকজনী আমাৰ লগৰ হয়, বহুত কান্দিছে সেইজনী বায়েকে, ইমান কান্দিছে, কাৰণ তাৰ এই কণমানি ভণ্টিজনী ইমান মৰম লগা ভণ্টি এৰি গুচি গ'ল। কাৰোবাৰ মাক বাপেকে দেখে, কাৰোবাৰ ককাইকে দেখে, সিহঁতৰ ঘৰত পৰিয়ালৰ সকলোৱে সপোন এটা দেখে, এটা সপোন দেখে ডাঙৰ হৈ ডক্তৰ বনিব, নাৰ্ছ বনিব, ইঞ্জিনিয়াৰ বনিব। কিন্তু এটা অমানিশা ৰাতি সেই ছোৱালীজনীক ভগৱানে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। তুমি যদি সেই ছোৱালীজনী যদি বায়েক হোৱা, তুমি ভাবি চোৱাচোন, যিবিলাকে পোৱা নাই সিহঁতে ভাবি চোৱাচোন কেনেকুৱা লাগিব, সিহঁতৰ অন্তৰখন কিমান কান্দিব। ইমান সৰু কণমানি ধুনীয়া আছিলে, মৰম লগা ছোৱালী। মই খুব পাতিছো না, মই নাজানো, মই বাৰীত ৰাতিপুৱা সুধিছে ছোৱালীজনী ৰাতি ঢুকালে, বহুত বেয়া লাগিছিলে। মই ছোৱালীজনীৰ ঘৰত সেইদিনা যাব অসুবিধাৰ কাৰণে কান্দিছে, মাহঁতে কান্দিছে, বায়েকজনী কান্দিছে, আমাৰ মাজৰ পৰা হেৰাই যাব বুলি কোনেও ভবা নাছিলে। বায়েক যদি হৈ লৈছো, এজনী বায়েক আছিলে, কেনেকুৱা লাগিব।